হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ' লৈ বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে দেৱযানীয়ে আবিৰ বহুত ৰাতিলৈকে নহা দেখি চিন্তাত পৰিছিল আৰু ৰাতি অকলে থাকিব লাগিব বুলি ভয় খাইছিল আনফালে পুলিচজনে ৰাজাৰ দেউতাকলৈ ফোন কৰি আবিৰৰ এক্সিডেণ্টটো যে আবিৰৰ বন্ধু এজনে দেখি আছিল সেই কথাটো কৈছিল আনফালে অৰ্ণৱ বহুত দেৰিলৈকে ঘৰলৈ নোযোৱাত ঘৰৰ সকলো মানুহ চিন্তাত পৰিছিল আৰু অৰ্ণৱে দেৱযানীক কথাটো জনাবলৈ গৈছিল যদিও কথাটো ক'বলৈ সাহস কৰিব পৰা নাছিল আৰু সোমবাৰৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অৰ্ণৱে দেৱযানীক বহুত সাহস গোটাই আবিৰ যে আৰু এই পৃথিৱীত নাই সেই কথাটো জনাব আৰু দেৱযানীয়ে কথাটো শুনি দুখত ভাগি পৰিব আৰু এই সকলোবিলাক মোৰ বাবেই হ'ল বুলি বহুত বেছি কান্দিব আনফালে ৰিয়াই গোটেই ৰাতিটো অৰ্ণৱ ঘৰলৈ নাহিল বুলি গম পাই বহুত খং উঠি অৰ্ণৱৰ ঘৰলৈ যাব আৰু অৰ্ণৱ ৰাতিপুৱা ঘৰলৈ যোৱাত ৰিয়াই আৰু ঘৰৰ সকলো মানুহে বহুত ভাল পাব আৰু সকলোৱে ফূৰ্তিতে নাচি থাকিব আৰু ৰিয়াই অৰ্ণৱকো ডান্স কৰিবলৈ টানি লৈ অহাত অৰ্ণৱৰ বহুত বেছি খং উঠিব আৰু ৰিয়াক বহুত গালি পাৰিব এতিয়া বাৰু অৰ্ণৱে আকৌ ৰিয়াৰ লগত বেয়া ব্যৱহাৰ কৰা দেখি ৰিয়াই বাৰু কি কৰিব এই সকলোবিলাক আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰে আহিবলগীয়া খণ্ডটিত সেইবাবে সোমবাৰৰ খণ্ডটি সঁচাকৈয়ে বহুত বেছি ভাল লাগিবলৈ গৈ আছে আপোনালোকেও যদি বৰষুণ ধাৰাবাহিকখন চাই ভাল পাইছে প্লিজ ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈও এনেকৈ প্ৰমোসমূহ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব থেংক ইউ